নমস্কাৰ সকলোকে ভেৰি গুড ইভিনিং মোৰ নাম আদিত্য বৰা এণ্ড ৱেলকাম টু বিবি ইনভেষ্টমেণ্টছ চ' আজি এটা বহুত ইণ্টাৰেষ্টিং দিন হয় কালি আমি কিছুমান ষ্টক এনালাইচিছ কৰিছিলোঁ ডিমাণ্ড এণ্ড ছাপ্লাই জ'নছ তেনেকৈ আপুনি চাব পাৰে ব্ৰিটানিয়া নেশ্যনেল এলুমিনিয়াম VDL টেকেম ICICI গোটেইকেইটা আমি এনালাইচিছ কৰিছিলোঁ আৰু গোটেইকেইটা এণ্ট্ৰি পাইছে কিন্তু ইয়াৰ ভিতৰত 6টা ষ্টপ লছ হৈছে এটা কষ্ট টু কষ্ট হৈছে এণ্ড এটাই টাৰ্গেট দিছে 3:1 চ' আমি চাওঁ আজি আমি যদি 500 ৰুপিজৰ ৰিস্ক কৰা হ'লে কিমান আমাৰ ফাইনেলি লছ হ'ল হয় আৰু ৰিস্ক ৰিৱাৰ্ড কিমান এটা ইম্পৰ্টেণ্ট বস্তু হয় চ' দ্য ফাৰ্ষ্ট ষ্টক ৱাজ ব্ৰিটানিয়া চ' ব্ৰিটানিয়া চাওক ধুনীয়াকৈ আহিলে এই পইণ্টত সোমালে দেন ক্লিয়াৰলি এটা ষ্টপ লছ খাই গ'ল ইয়াত সোমালে ইয়াতে আমাৰ এণ্ট্ৰি আছিলে যোনটো পৰহিৰ এণ্ট্ৰি আছিলে একজেক্টলি চ' অলপ উঠিলে তাৰপিছত ধুনীয়াকৈ ষ্টপ লছ খালে এটা ছিংগল ষ্টপ লছ দেন নেশ্যনেল এলুমিনিয়াম আছিলে নেশ্যনেল এলুমিনিয়ামৰ আমাৰ এইটো জ'ন আছিলে যোনটো আমি পৰহি এটা ভিডিঅ'ত কৈছিলোঁ যে এইটো জ'নত অলপ স্কেপটিকেল হৈ আছোঁ মষ্ট প্ৰবেবলি এই জ'নটোৰ পৰা ৰিয়েকশ্যন দিয়াৰ চান্সেছ আছে এই ছেকেণ্ড জ'নটোৰ পৰা আৰু একজেক্টলি আমি দেখিবলৈ পাওঁ এই ছেকেণ্ড জ'নটোৰ পৰা ৰিয়েকশ্যন দি কালি তললৈ আহিলে তাৰপিছত আজি আমি থৈছিলোঁ এই থাৰ্ড লেভেলটো থৈছিলোঁ ইয়াত আমি এনেকৈ এণ্ট্ৰি ষ্টপ লছ লগাই থৈছিলোঁ কিন্তু এণ্ট্ৰি লৈ ধুনীয়াকৈ ষ্টপ লছ ল'লে ছেকেণ্ড জ'নটোৰ পৰা গৈ থাৰ্ড জ'নলৈ সোমালে থাৰ্ড জ'নৰ পৰা ধুনীয়াকৈ আকৌ পৰিলে ডেট মিনছ কালি যদি ইয়াত ৰিয়েকশ্যন দিছিলোঁ ইয়াত হিউজ লেভেল অফ ছাপ্লাই পেণ্ডিং আছিলে যিটো কাৰণে আকৌ পৰিলে এতিয়া মষ্ট প্ৰবেবলি আমি দেখিবলৈ পাব পাৰোঁ যে হয়তো আৰু তললৈ পৰিব পাৰে কিন্তু হয়তো ওপৰলৈ যাব পাৰে লেটছ চি কিন্তু ছাপ্লাইটো ধুনীয়াকৈ ৰিয়েকশ্যন দিছে আমাৰ ছাপ্লাইটো ষ্টপ লছ খাইছোঁ কিন্তু ছাপ্লাইটো ৰিয়েকশ্যন দিছে থাৰ্ড লেভেলৰ ছাপ্লাই যোনটো আমি অলৰেডি কৈছিলোঁ দেন VDLৰ কাৰণে আজি বহুত দিনটো ৰখিবলগীয়া হ'ল VDLত এটা ছাপ্লাই জ'ন আছিলে এই লেভেলটো 473 পৰা 476লৈকে এটা ছাপ্লাই জ'ন আছিলে চ' চাব পাৰোঁ ফাৰ্ষ্ট এবাৰ ওপৰলৈ আজি ইয়ালৈকে গ'ল তললৈ আহিলে আকৌ গ'ল ফাইনেলি টাচ কৰিলে এণ্ট্ৰি ল'লে দেন অলপ তললৈ ৰিয়েকশ্যন দিছিলে কিন্তু ফুল ৰিয়েকশ্যন দিব নোৱাৰিলে কালি চাওঁ যদি ছেইম লেভেলত এণ্ট্ৰি পাওঁ মই তেতিয়াহ'লে নিজৰ পজিশ্যন চাইজিং হিচাপে ইয়াত আকৌ নিজৰ এণ্ট্ৰি ল'বলৈ ট্ৰাই কৰিম উইথ আ ষ্টপ লছ অবভিয়াছলি এইটো কষ্ট টু কষ্ট হ'ল দেন যেন টেকেম এটা জ'ন আছিলে যোনটো আমাৰ এটা ছাপ্লাই জ'ন আছিলে 1762 পৰা 1765লৈকে যোনটো কালি ক্লজিং দিছিলে আমি ইয়াত ভাবিছিলোঁ হয়তো এইটো জ'ন নহ'লে এই ডিমাণ্ড জ'নটো কিন্তু আল্টিমেটলি ছাপ্লাই জ'নটোৱে ধুনীয়াকৈ ব্ৰিজ কৰিলে ছাপ্লাই জ'নটো ব্ৰেক কৰি ওপৰলৈ গৈ আছে এতিয়া ডিমাণ্ড জ'নটো ষ্টিল ভেলিড হৈ আছে লেটছ চি ডিমাণ্ড জ'নত যদি আহে তেন্তে তেতিয়ালৈকে যদি আমি এণ্ট্ৰি পাওঁ তেতিয়াহ'লে কিবা এটা ট্ৰেড প্লেন কৰিব পৰা যাব ইয়াত দেন ICICI Pru Life চাওঁ এই ধুনীয়াকৈ আহি ষ্টপ লছ হ'ল ষ্টপ লছ হৈ ধুনীয়াকৈ ওপৰলৈ যাবলৈ ট্ৰাই কৰি আছে জ'নটো ব্ৰিজ কৰিলে IRCTC কালি আহিলে এণ্ড আজি আহিছে এণ্ড অলপ তললৈ গ'ল অলমষ্ট 1:1 দিছিলে তাৰপিছত ধুনীয়াকৈ জ'নটো ব্ৰিজ কৰিলে দেন যোনটোৱে আমাক টাৰ্গেট দিলে অলমষ্ট 3:1 সেইটো হ'ল BPCL চ' BPCL চাওঁ আমাৰ এইটো জ'ন আছিলে যদি আমি ইয়াত এণ্ট্ৰি ৰখা হ'লে জাষ্ট লাইনত আহিছে টাচ কৰিছে এণ্ড আমাক অলমষ্ট 3.5:1 দিছে ইয়াত দেখিব পাৰে 4:1 দিছে ইয়াত যদি মই মাৰ্ক কৰি দিওঁ অলমষ্ট 4:1 দিছে কিন্তু মই 4:1 নধৰোঁ যিহেতু বহুতে ট্ৰেইল কৰে যদি আমি নিজেও ট্ৰেইল কৰা হ'লে মিনিমাম এটলিষ্ট 3:1 ইয়াত পালোঁ হয় মানে তিনিটা ট্ৰেডৰ যিটো লছ আছিলে সেইটো মেকআপ কৰি দিলে মানে 500কে আমি তিনিটা ট্ৰেডত লছ কৰিলোঁ আৰু ইয়াত 3:1 পালোঁ ডেট মিনছ এটা ট্ৰেডত 1500 টকা প্ৰফিট পালোঁ চ' অভাৰঅল মেকআপ কৰি দিলে এটা ট্ৰেডে চ' পাৱাৰ অফ ৰিস্ক টু ৰিৱাৰ্ড নেক্সট TVS Motor
টিভিএছ মটৰত দেখিবলৈ পায় এইটো এটা সোমালে জোনটো ধুনীয়াকৈ ব্ৰিজ কৰিলে ওপৰৰ ছাপ্লাই জোনটো আছে কিন্তু ডিমাণ্ড জোনটো ধুনীয়াকৈ ব্ৰিজ কৰিলে চ' আমাৰ ব্ৰিটানিয়া লছ হ'ল নেশ্যনেল এলুমিনিয়াম লছ হ'ল টেকেম লছ হ'ল আই চি প্ৰু লাইফ লছ হ'ল আই চি লছ হ'ল আৰু VDL যোনটো কষ্ট টু কষ্ট আছিলে মই তললৈ আনি দিলোঁ এণ্ড টিভিএছ মটৰ লছ হ'ল 1 2 3 4 5 6 ডেট মিনছ এটাত আমি টাৰ্গেট পাইছোঁ যোনটো আমি 1500 টকা টাৰ্গেট পাইছোঁ আৰু বাকী ছটাত আমি লছ কৰিছোঁ ছটাত আমি লছ কৰিছোঁ 500 ৰুপিজ যদি আমি পজিশ্যন চাইজিং কৰোঁ তেন্তে আমাৰ লছ হ'ব 3000 ৰুপিজ এণ্ড আমাৰ এটা প্ৰফিট পাইছোঁ ডেট ইজ আমি 1500 ৰুপিজ প্ৰফিট পাইছোঁ আমাৰ টোটেল লছ 1500 ৰুপিজ চ' আৰু এটা ট্ৰেড যদি আমি পাই যোৱা হ'লে তেতিয়া আমি কষ্ট টু কষ্ট থাকি গ'লো হয় চ' এইটোৱে হয় পাৱাৰ অফ ৰিস্ক ৰিৱাৰ্ড যেতিয়া আপুনি লুজ কৰিব লুজ স্মল এণ্ড মেক বিগ চ' কাইলৈ কাৰণে চাওঁ কিছুমান ষ্টক চাই থৈছোঁ য'ত আপোনালোকে দেখিবলৈ পায় ইয়াত কিছুমান ষ্টকছ আছে জাষ্ট মিনিট অ'কে চ' চব এইটো এটা জোন হ'ল হেভেলছৰ চ' হেভেলছৰ এইটো ড্ৰপ আৰু ইয়াৰ পৰা এটা ধুনীয়া ড্ৰপ ফৰ্মেশ্যন হৈছে ইয়ালৈকে চ' এইটো এটা ডিমাণ্ড জোন আছিলে এই ডিমাণ্ড জোনৰ পৰা উঠিছে ন' ডাউট আমি এইটো মাৰ্ক কৰা নাছিলোঁ আগতে এতিয়া দেখিছোঁ এইটো এটা ডিমাণ্ড জোন চ' ইয়াৰ পৰা ধুনীয়াকৈ উঠিছে ৰিয়েকশ্যন দিছে চ' এইটো এটা ছাপ্লাই জোন জাষ্ট ওচৰলৈ গৈছে ৰিয়েকশ্যন দিছে যদি এই জোনটোত ওচৰলৈ কালি আহে তেতিয়া মই আকৌ শ্বৰ্ট কৰিবলৈ চাম আৰু মই টাৰ্গেট ট্ৰাই কৰিম যে এটলিষ্ট 1:3 টাৰ্গেট ল'বলৈ এই ডিমাণ্ড জোনটোলৈকে মই এটলিষ্ট চাম টাৰ্গেট ল'বলৈ দেন LIC হাউচিং ফাইনেন্স এইটো এটা ড্ৰপ বেছ ড্ৰপ ৰেলী হয় চ' কালি যদি এই জেগালৈ আহে তেতিয়াহ'লে মই এই পইণ্টত এটা এণ্ট্ৰি ল'বলৈ চাম আৰু লং কৰিবলৈ চাম ডিমাণ্ড জোনত আমি সদায় লং কৰোঁ দেন LTIM এইটো এটা ছাপ্লাই জোন চ' এই পইণ্টৰ পৰা 6376ৰ পৰা 6425লৈকে এটা লেভেল আছে তাৰ পৰা যদি মাৰ্কেট আকৌ যায় তেনেহ'লে মই শ্বৰ্ট কৰিবলৈ চাম আপোনালোকে লেভেলছখিনি ভালকৈ মাৰ্ক কৰি ল'ব তেতিয়া ভালকৈ মনত থাকিব আৰু নেক্সট ডে আপুনি অবজাৰ্ভ কৰিব কেনেকুৱাকৈ ৰিয়েকশ্যন দিছে তেতিয়া আপুনি ডিমাণ্ড এণ্ড ছাপ্লাই পাৱাৰ প্লাছ ৰিস্ক টু ৰিৱাৰ্ডৰ পাৱাৰ গম পাব দেন এইটো এটা ষ্টক হয় ITC ইয়াত দুটা জোন আছে এটা হ'ল 470 এটা হ'ল 476 মই ট্ৰাই কৰিম যে মই দুইটা জোনতে এণ্ট্ৰি ল'বলৈ যদি ফাৰ্ষ্ট জোন ষ্টপ লছ হয় মই ছেকেণ্ড জোনত এণ্ট্ৰি ল'ম লেটছ চি কি হয় দেন হিনপেট্ৰ' 395ৰ পৰা 397লৈকে মই এটা ছাপ্লাই জোন বিচাৰিছোঁ ইয়াত যদি ওচৰলৈ আহে তেন্তে মই আকৌ ইয়াত শ্বৰ্ট কৰিবলৈ চাম উইথ টাৰ্গেট অফ 1:2 বা 1:3 চৰি দেন এইটো আমাৰ এটা ছাপ্লাই জোন চ' এই ছাপ্লাই জোনৰ ওচৰলৈকে যদি আহে যদি মই একজেক্টলি ছাপ্লাই জোনটো ড্ৰ কৰোঁ তেতিয়াহ'লে ছাপ্লাই জোনটো মোৰ হ'ব জাষ্ট মিনিট ইয়াৰ পৰা ইয়ালৈকে মোৰ ছাপ্লাই জোনটো হ'ব চ' এই গোটেই লেভেলটো মই মাৰ্ক কৰিম দিছ লেভেল এই গোটেই লেভেলটো মাৰ্ক কৰিম যদি এই লেভেলটোলৈ আহে তেতিয়াহ'লে মই শ্বৰ্ট কৰিবলৈ চাম তথাপি এই লেভেলটোক লৈ মই অলপ স্কেপ্টিকেল হৈ আছোঁ যে জোনটো ছাষ্টেইন কৰিব পাৰিব যে অলপ ল' কোৱালিটি জোন টাইপ লাগিছে দেন দীপক নাইট্ৰেটৰ এটা ৰেলী বেছ ড্ৰপ চ' এই লেভেলটো মই চাম কালি এটলিষ্ট ইয়াত এণ্ট্ৰি লৈ মই এটা শ্বৰ্ট কৰিবলৈ চাম উইথ আ টাৰ্গেট অফ 2:1 লেটছ চি কালি এণ্ট্ৰি পাওঁ নে নাপাওঁ চ' এইকেইটা আজিৰ কাৰণে কাইলৈ কাৰণে জোন হয় 6 ডিচেম্বৰৰ কাৰণে জোনছ হয় আপোনালোকে অবজাৰ্ভ কৰিব পাৰে এনালাইজ কৰিব পাৰে আৰু ডিমাণ্ড এণ্ড ছাপ্লাই বিষয়ে যদি জানিবলৈ হয় আমাক ছাবস্ক্ৰাইব কৰিব এণ্ড লাইক কৰিব এণ্ড আমাক ফ'ল' কৰিব আমি ইয়াত কণ্টিনিউৱাছ বেচিছত ডিমাণ্ড এণ্ড ছাপ্লাই ভিডিঅ'জ দিবলৈ ট্ৰাই কৰিম আৰু যদি কিবা ডাউট থাকে তেতিয়া আমাক কমেণ্ট বক্সত জনাব পাৰে আশা কৰিছোঁ আপোনালোকে ইমানখিনিলৈকে ধৰিব পাৰিছে
আৰু বিশেষ কিবা থাকিলে আমাক যোগাযোগ কৰিব পাৰে at 6901259262 Thank you and have a nice day.